আজি বিশ্বনাথবাসীৰ বাবে এটা ঐতিহাসিক ক্ষণ। এইকাৰণে ঐতিহাসিক ক্ষণ, আজিৰ এই দিনটোতে আমি আমাৰ যি হেৰুৱা জিলা, সেই জিলাক আজি আমি পুনৰ ঘূৰাই পাইছোঁ। শ্বহীদ নগৰী গহপুৰৰ তৰফৰ পৰা গহপুৰৰ যুৱ মৰ্চাৰ এজন যুৱক হিচাপে আমি গহপুৰৰ এজন সাধাৰণ জনতা হিচাপে অসম চৰকাৰক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ যি জিলাৰ অভাৱ, সেই জিলাৰ অভাৱ পূৰণ কৰি গহপুৰ তথা বিশ্বনাথবাসীৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিলে, সেই সমস্যা সমাধান কৰিবৰ বাবে আগবাঢ়ি আহিলে। যে নাপাই হেৰুৱা বেদনাতকৈ পাই হেৰুৱা বেদনা বেছি। কাৰণ আমি পাই হেৰুৱাইছিলোঁ, আমি বিশ্বনাথ জিলাখন আমি পাই হেৰুৱাইছিলোঁ। আৰু যেতিয়া আমি হেৰুৱাইছিলোঁ, আমাৰ মনটো বৰ ভাগৰি গৈছিলোঁ যে আমি এটা ভাল বস্তু হেৰুৱালোঁ। যেনেকৈ যদি আমাৰ এটা পৰিয়ালৰ আপোন মানুহ এটা যেনেকৈ হেৰাই গ'লে আমি দুখিত হওঁ, ঠিক তেনেকৈ বিশ্বনাথ জিলাখন বিলুপ্ত কৰাত আমি বৰ দুখ প্ৰকাশ হৈছিলোঁ আমি। আৰু তেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যদিও বিশ্বনাথ জিলা বিলুপ্ত কৰা হৈছে, মই বিশ্বনাথ জিলাৰ ৰাইজক কথা দিছোঁ যে নিৰ্দিষ্ট সময়ত যেতিয়া দিব লাগে আমি বিশ্বনাথ জিলাখন আমাক ঘূৰাই দিব। ঠিক তেনেমতেই তেখেতৰ কথা মতেই আজি আমাৰ বহুত ভাল লাগিছে, আমাৰ বিশ্বনাথ জিলাখন ঘূৰাই দিলে। আৰু লগতে আমাৰ গৌৰৱ যে গহপুৰ উপজিলালৈ ৰূপান্তৰিত হ'ল। আৰু ইয়াৰ ক্ষেত্ৰত আমি আমাৰ স্থানীয় বিধায়ক সন্মানীয় উৎপল বৰাদেৱক আমি নথৈ আনন্দ প্ৰকাশ কৰিছোঁ। তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ যে তেখেতৰ এনেধৰণৰ সহায় সহযোগিতাতে আমি গহপুৰখন যাতে অসমৰ ভিতৰতে উজ্বলাই ৰাখিব পাৰোঁ, তাৰ বাবে আমি তেখেতৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এতিয়া সেই সুবাদতে আমাৰ গহপুৰ নগৰ সমিতিৰ যুৱ মৰ্চা, মহিলা মৰ্চা, পেৰেণ্ট বডি, আমাৰ পৌৰসভাৰ কাৰ্যকৰ্তা সকলোৱে আমি আজি ফূৰ্তি ফাৰ্তা কৰিছোঁ, কিয়নো আমি হেৰাই যোৱা বস্তু এটা আজি পুনৰ